হাই ৰেডি হৈ গ'লোঁ এতিয়া গৈ আছোঁ ৰাঙলী পথাৰ অধিৱেশন চাবৰ কাৰণে এই চব বৌ বৌ হাই কৈ দে আকৌ ক'ত যা এই বৰ লাজ কৰে আমাৰ বৌজনী একেবাৰে শেষলৈকে চাব আৰু দেই কি ওলাইছে কি নাই ধুনীয়া ধুনীয়া দেখুৱাম আৰু কোনে কোনে অহা নাই ঘৰৰ পৰা বহি চাই থাকিব আৰু ক'ত যোৱা ৰাঙলী পথাৰ যাবা কি চাবাগে ইমান পাই গৈছোঁ সি প্ৰচেছন কৰি আছে চাব বাবা ইমান ধুনীয়া সুন্দৰ পাই গ'লোহি ইমান যাম আপোনালোকে আহিছে কেনেকুৱা লাগিলে চাই বঢ়িয়া কিমান যাম ন আহোঁতে আমাৰো এঘণ্টামান লাগি গ'ল অঁ এতিয়া আহিছোঁহে কেনেকুৱা লাগিছে কওক চাই ভাল লাগিছে ন বহুত বাকী আছে পাবলৈ খোজকাঢ়ি আহিছোঁ শ্বৰ্টকাট মাৰিছোঁ 1.5 কিলোমিটাৰ পৰা বহুত যাম মানে 2 ঘণ্টামান গাড়ীতে ৱেইট কৰিবলগীয়া হৈছে এতিয়া খোজকাঢ়ি ভাল লাগিছে ন মজা লাগিছে ন বেটা খোজ কাঢ়িব মন নাই যোৱা লগ পাইছা নাই প্ৰথমটো গেটত সোমাইছোঁ য'ত মেলা বহিছে আৰু তাত সোমাইছোঁ প্ৰথম গেটত যিহেতু আমি এতিয়া প্ৰথমটো গেটত সোমাইছোঁ কথা পাতিবলৈ সুবিধা তেনেকৈ পোৱা নাই আৰু এতিয়া বহুত ভিৰ আছে
কি আছে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ। দামটো 50 টকা। এইটো ইনে লগাব পাৰে নেকি? লগালে গম পোৱা যায়, বিষ ভাল হৈ যাব লগালে। দিয়কচোন মোক অকণমান। সুতুলিবিলাক কেনেকৈ পায়? 50 টকা নে এইটো? বজাব নাজানো নহয়, বজাই দিয়কচোন। কোনটো মাত বেছি ভাল হ'ব? এটা লৈছোঁ গগনাখিনি গগনাবিলাক কেনেকৈ আছে দাম? খুৰা কেনেকৈ গগনাবিলাক? 200 টকীয়া আছে, 100 টকীয়া আছে। 200 টকীয়া মাত্ৰা শুনিবা। আৰু এটা বজাৰ চাওক। 100 টকীয়া লাগিব। 200 টকীয়া বা 100 টকীয়া এটা বজাওকচোন চাওঁ। অলপমান আৰু ডাঠ আছে ন? 3, 4, 500 লৈকে আছে। 200 টকীয়া লৈ লোৱা তুমি। 200 টকীয়া নালাগে, 100 টকীয়াই দিয়ক। আমি বজালে কালাৰ লাগিব যে লিপষ্টিক। মাতটো শুনিছা নাই? ঠিকে আছে। কিমান যোৰা? 200 টকা দিয়ক। যোৰা হ'ব।